স্যার স্যার কোন মই স্যার কিয় চিনি পোৱা নাই এই ধেমাজিলৈ যাওঁতে যে লগ পাইছিল পাইছোঁ আপুনি ধেমাজিৰ চমাৰচানৰ লক্ষিতৰ গোহাঁই আপোনাৰ ঘৰলৈ মই প্ৰায়ে গৈছিলোঁ পত্নীৰ সৈতে 4টা সন্তানসহ আপোনাৰ সুখৰ সংসাৰ এতিয়া সেইবোৰ একো নাই ছাৰ এটা দুঃস্বপ্নৰ দৰে ৰাতিটোৰ ভিতৰতে ছাই হৈ গ'ল সকলোবোৰ ক'ৰ মানুহ ক'লৈ গ'ল কোনেও নাজানে মোৰ মৰমৰ মানুহজনীৰ সৈতে মোৰ চেনেহৰ পোনাকেইটা মোৰ চকুৰ আগতে পাক খাই জানো মই সকলো জানো কেনেকৈ জানিলে ছাৰ টিভিৰ পৰ্দাত সেই দৃশ্য মই জীৱনতে দেখিছোঁ কোনো উমানেই নাপালোঁ ছাৰ ৰাতিটোৰ ভিতৰতে প্লিজ নক'ব নুশুনাব মোক এই কাহিনী মানুহজনীৰ কি আশা ল'ৰা ছোৱালী কেইটাৰ কিমান হেঁপাহ গুৱাহাটীলৈ আহিব আপোনাৰ ঘৰত দুদিনমান থাকিব চিৰিয়াখানা চাব বশিষ্ঠ মন্দিৰ আৰু কামাখ্যালৈ গৈ সেৱা এটা কৰিব শৰাইঘাটৰ দুখলপীয়া দলংখন ওচৰৰ পৰা চাব যা চাৰিটাক গৈ এতিয়া মাৰ পুতে জীয়েৰহঁতে বিশ্বাস কৰক আপুনি বিশ্বাস কৰক এই দুখে মোকো দহি মাৰিছে ছাৰ আমাৰ মানুহবোৰে যে আপোনাক দেৱতা দেখা দি দেখিছিলে বহুবাৰ বিপদে গৰকি ধৰিছোঁ আমাৰ এই ঠাইখনত আপুনি আহিছিল ঈশ্বৰ দেৱদূত কিমান যে শ্ৰদ্ধা ভক্তি বিশ্বাস কৰিছিল আপোনাক কিন্তু সেই বিশ্বাস আজি ভংগ হৈ গ'ল মই বিশ্বাসঘাতক হৈ গ'লো তেনেকৈ নক'ব ছাৰ আপুনি তেনেকৈ নক'ব আপোনাক আমি এতিয়াও ভাল পাওঁ সেয়া আমাৰ কপাল জীৱন যুঁজত যুঁজি সাহসেৰে জীয়াই থাকিব খোজা সাহসী দুৰ্ভগীয়া জীৱন তেনে জীৱনলৈ দুৰ্ভাগ্য নমাই আনিব পৰা আমিবোৰ একোটা উচ্চ শিক্ষিত পশু দৈত্য মুঠেই নহয় ছাৰ আপুনি মোক ঠাট্টা কৰিছে উপলুঙা কৰিছে মোৰ দুখ মোৰ অনুভূতি ইমান এটা জঘন্য অপৰাধ কৰাৰ পাছতো আপুনি ধেমাজিৰ পৰা এই গুৱাহাটী মহানগৰীলৈ আহি মোৰ ঘৰৰ ঠিকনা মানুহক সুধি মোৰ ঘৰৰ মজিত থিয় হৈ মোক আপুনি আকৌ এবাৰ অপমান কৰিবলৈ আহিছে মুঠেই নহয় ছাৰ এইবাৰ বিহুত মানুহজনীয়ে গামোচা আজুতি কৈছিল আপুনি ভাল পোৱা বেহুৱা খৰিচা খাৰলি অকণমান লৈ আমি আটাইকেইটা আপোনাৰ ঘৰলৈ অহাৰ কথা আছিল ছাৰ আমি আটাইকেইটা আপোনাৰ ঘৰলৈ অহাৰ কথা আছিল টেকেলিৰ মোহৰ দৈকণ টেকেলিতেই থাকিল ছাৰ ৰাতিটোৰ ভিতৰতে ক'ৰ মানুহবোৰ ক'লৈ গ'ল এই যে অনুভূতিটো